সর্বপ্রথমে মহাপুরুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনা গুৰুলৈ মোৰ মানসিক প্ৰণাম আগবঢ়াইছোঁ। আজিৰ এই বিশেষ ক্ষণত উপস্থিত থকা মঞ্চত উপবিষ্ট আৰু সন্মুখত উপবিষ্ট প্ৰতিগৰাকী অগ্ৰজ আৰু অনুজলৈ মোৰ অন্তৰৰ গভীৰ শ্ৰদ্ধা আৰু স্নেহ জনাইছোঁ। আজিৰ কবিতা পাঠৰ এটি বিশেষ অনুষ্ঠান, এটি বিশেষ নিৰ্বাচন কৰি দিয়া হৈছে বিষয়। তাৰ ভিত্তিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতুলনীয় অৱদান ভাওনাৰ বিষয়ক আৰু ভাওনাৰ পৰিৱেশৰ ওপৰত মই ভাওনা সম্পৰ্কীয় এটি লেখা আপোনালোকলৈ আগবঢ়াইছোঁ। নামটো চাহিনী ধুমুহী। চাহিনী আৰু ধুমুহী হ'ল ফুলৰ তাল। চাহিনী ধুমুহী গুমগুমাই আছে ভাৱৰীয়া ৰাতিটো, তেল পিছল তুলসী খুটাযোৰ, সাতাম পুৰুষীয়া জয়াল বৰনাম হাৰুটো। ক'ৰ পৰা যে উৰি আহি নাচি আছেহি বাজু পিন্ধা হাতবোৰ, খোলে তালে ৰজন জনাই ফুলখন মুদ্ৰা। মগৰমূৰীয়া হেঙুলীয়া অগ্নিগড়ত ডাও ডাও নাৱপুৰা শলা, হাতৰ আৰিয়া জ্বলাই কোন তেওঁ কালিও দেখিছিলোঁ গন্ধ উৎসৱত নৃত্যৰতা গোৱা শৰাই দি কোনোবাই আৰ কাপোৰ ধৰিছে বৈকুণ্ঠৰ পৰা নামিছে। সূত্ৰধাৰ নান্দি সহায় একতাল, দিনৰ ন ধেমালি ৰাতিৰ 12 ধেমালি। চাহিনী ধুমুহী সাতোটা ঘোষাৰে সাতখন তাল, উৰে নিশা বিলাত পয়াৰ লেচাৰী মুক্তাৱলী। জয় বিজয় আজিও দোহৰি সেই গাঁও তাত তাত খেতি তাত ঠিক ধ্যান ধ্যান দেই কাহ কৰি জিন্দল মাটি মণিকুট পোহৰ কৰি আজি কোন জলধিৰ পৰা উঠি আহিছে মাহুৰ ধনশ্ৰী সিন্ধুৰা গৌৰী। ধন্যবাদ।